Hello everyone, thank you for clicking into this video. মই কৈছিলোৱে নহয় সাডেন প্লেনবোৰ সদায় বেস্ট হয়। আজি কি হ'ল মানে এই ভিডিঅ'টো আগদিনা ৰাতি শ্বুট কৰিছিলোঁ। দাদাই ক'লে যে কালি এবাৰ ফুৰিবলৈ যাম ওলাবি। মই ক'লোঁ ক'লে যাবি? সি ক'লে ভৈৰৱকুণ্ডৰ পৰা ফুৰাই লৈ আহিম দে। সেইমতে কাম পিছদিনাখন ৰাতিপুৱা উঠি ঘৰৰ কাম বন কৰি লৈ ধুনীয়াকৈ ওলালোঁ। প্ৰথম অৱস্থাত ইমান বেছি গৰম নাছিলে, কিন্তু লাহে লাহে ৰ'দটো বহুত বেছিকৈ ওলাব ধৰিলে। কিন্তু এবাৰ ভাবিছোঁৱেই যেতিয়া ফুৰিবলৈ যাম বুলি, আৰু গৰমৰ বন্ধ ক'তো যোৱাও নাছিলোঁ, সেইকাৰণে ধুনীয়াকৈ আমিকেইটা ৰেডি হৈ ওলালোঁ। গাড়ীত পূৰা তেল ভৰাই লৈছোঁ বেছিকৈ, কাৰণ অকণমান ঘূৰিম বুলি ভাবিছোঁ আৰু বেলেগ কোনো নহয়, মা, দাদা আৰু মই। দেউতা ঘৰতে আছিলে। গাড়ীত তেল ভৰাই মেলি মোৰ স্কুললৈ যোৱা ৰাস্তাটোৰ আগেদিয়ে ধুনীয়াকৈ ওলালোঁ। প্ৰথমতে গৈ ভকতপাৰা পালোঁ। ভকতপাৰাৰ পৰা চিধা গৈ আমি সেইফালে ডাইৰেক্ট ওদালগুৰিয়ে ওলাইছোঁগৈ। মই বৰ বেছি ৰাস্তাবোৰ চিনি নাপাওঁ, কাৰণ মই আগতে যোৱা নাই। মানে গৈছিলোঁ যদিও ভৈৰৱকুণ্ড মই পিকনিকত গৈছিলোঁ, আৰু ফ্ৰেণ্ডৰ লগত তেনেকৈ গ'লে বৰ বেছি জেগাবিলাক চিনা নাযায়। কিন্তু এইবাৰ মানে মোক দাদাই আগদিনাখনে কৈ থৈ দিছিলে যে তই জাৰ্ণি দেখুৱাব লাগিব, গতিকে তই ভালকৈ চাই ল মেপত উলিয়াই। সেইমতে কাম আৰু মই পূৰা বিচাৰি মেলি কিনে জানি আছিলোঁ আৰু কেনেকৈ কোনফালেদি যাব লাগে। আৰু ফাইনেলি গৈ আমি এয়া আমাৰ লোকেশ্যন পালোঁগৈ। যিহেতু আমি ৰাতিপুৱা বৰ বিশেষ একো খাই যোৱা নাছিলোঁ, সেইকাৰণে মায়ে ক'লে চাহ একাপ খাই লওঁ ব'লা। দাদাই ক'লে তন্দুৰী অলপমান কৰি লোৱা, ভৰাই লোৱা, কাৰণ তাতে গৈ কিবা খাব মন ক'লে খাব লাগিব। সেইমতে ভাবিলোঁ যে পুৰি তৰকাৰী আৰু চাহ একাপ খাই লোৱা যাওক। তেনেকৈ আমি তাতে থকা হোটেল এখনত ধুনীয়াকৈ ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰি ল'লোঁ। আমি গৈ পাওঁতে চাগে 11:30 বাজিলে। খাই লৈ মেলি আমি ধুনীয়াকৈ গ'লোঁ। আৰু চাওকচোন ইয়াৰ পৰিৱেশটো কি ক'ম, আৰু আপোনালোকে অলপমান ভিউটোৱে এনজয় কৰক। দুপৰীয়াখনতে আহি পাইছোঁ। কিমান বেছি ৰ'দ জানেনে ইয়াতে। গাড়ীত থকা গামোচা এখন লৈ আহিছোঁ। মানুহ শনিবাৰ যদিও মানে মানুহৰ ভিৰটো বহুত আছে। গছ-গছনি আৰু পানী থাকিলে সেই পৰিৱেশটোত এনেই বতাহ বলি থাকে যে, আৰু পানীখিনি ইমান ধুনীয়া ঠাণ্ডা আছিলে। বহুত সময় পানীতে বহি থাকিলোঁ, যদিও মানে ৰ'দ বহুত আছিলে, কিন্তু বতাহটো দি থকাৰ কাৰণেও বৰ বেছি ভাল লাগিছিল, আৰু মানুহো যথেষ্ট হৈছিল, আপোনালোকে গমেই পালে। আৰু তাৰপিছত আমি ৰিটাৰ্ণ হ'লোঁ। দিনৰ ভাগতে ৰিটাৰ্ণ হ'লোঁ। ভাবিলোঁ যে আহিছোঁৱে যেতিয়া, গাঁও হৈ যাম যেতিয়া, এবাৰ গাঁৱৰ ঘৰখনতো সোমাই যাওঁ। অস্থায়ীভাৱে কৰা এই ঘৰখনত মানে গ'লে বহিব পৰাকৈ অলপমান সুবিধা কৰি থোৱা হৈছে। যিহেতু ঘৰ বহুত ভালকৈ ইয়াতে বনোৱা এতিয়ালৈকে হোৱা নাই, কিন্তু আমি গ'লে যাতে তাতে এটলিষ্ট বহিব পাৰোঁ, ঠিক তেনেকৈহে মানে যোগাৰখিনি কৰি থোৱা আছে। দমকল এটা আৰু ৰানিং ফিল্টাৰ এটাৰে আমি গ'লে এনেকৈ কাম চলাওঁ। আৰু এয়া আমি পকক যে থৈছিলোঁ, তাতে গছডালো ডাঙৰ হ'বলৈ ধৰিছে। আৰু ধুনীয়াকৈ গাঁৱত থাকোঁতেই 6:30 বাজিলে ইয়াতে। তাৰপিছত আমি ধুনীয়াকৈ ৰিটাৰ্ণ হ'লোঁ। কেইখনমান ফটো উঠিছিলোঁ, আপোনালোকৰ আগত সেইখন এটাচ কৰি দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পায় আপোনালোকে জনাব, আৰু যদি চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। আকৌ লগ পাম। আজিলৈ আহিছোঁ।